নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্পৰ্টছ চক আছামলৈ স্বাগত জনাইছোঁ। এই ইউটিউব চেনেলত আপোনালোকে স্পৰ্টছ ৰিলেটেড সকলো ধৰণৰ খবৰ পাই থাকিব। ক্ৰিকেট, ফুটবল বা যি স্পৰ্টছ নহওক কিয় সকলো ধৰণৰ খবৰ আপোনালোকে ইয়াত পাব। তো বলক আজি প্ৰথম ভিডিঅ'টো এই চেনেলটো আৰম্ভ কৰোঁ। আপোনালোকে জানে যে দুলীপ ট্ৰফি 2024 দুলীপ ট্ৰফি হ'বলৈ গৈ আছে আৰু এবাৰ BCCI বিশেষকৈ ডমেষ্টিক ছিজনত গুৰুত্ব দিছে, কাৰণ টেষ্ট আৰু ODI যিহেতু ইণ্ডিয়ান টীম ভাল কৰিবলৈ চেষ্টা কৰি আছে, গতিকে সেইকাৰণে দুলীপ ট্ৰফিত গুৰুত্ব দিয়া হৈছে আৰু দুলীপ ট্ৰফিত বহুকেইজন ডাঙৰ ক্ৰিকেটাৰে এবাৰ খেলিব আৰু দুলীপ ট্ৰফিত অসমৰ ৰিয়ান পৰাগে খেলিব বুলি আপোনালোকে সকলোৱে জানে। আৰু ৰিয়ান পৰাগে বৰ্তমান ইণ্ডিয়ান টীমৰ ODI আৰু T20 স্কোৱাডত খেলি আছে, খুব ভাল পাৰফৰ্মেঞ্চ দি আছে। গতিকে ডমেষ্টিকতো বহুত ভাল পাৰফৰ্মেঞ্চ দিছে 2022-23 বৰ্ষত আৰু এবাৰো দিব আশা ৰাখিছোঁ। তাৰ লগতে অসমৰ আন এজন ক্ৰিকেটাৰ আকাশ সেন গুপ্তা, তেখেতেও বৰ্তমান দুলীপ ট্ৰফি খেলিবলৈ গৈ আছে 2024। গতিকে এইটো অসমবাসীৰ কাৰণে এক গৌৰৱৰ মুহূৰ্ত, কাৰণ দুজন প্লেয়াৰ দুলীপ ট্ৰফি খেলিব অসমৰ পৰা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই, নতুন এটা ভিডিঅ'। ধন্যবাদ।